মানে আমাৰ ইয়াত কিছুদিন ধৰি এনেও গৰু চুৰ হৈ আছে। আমাৰ এই গাঁও অঞ্চলৰ গৰু ইফালে সিফালে চুৰ কৰি যায় আৰু মানে ৰাতি মানুহখিনি জাগি থাকিলেও কেইদিন 10 দিনমান থাকে, আকৌ টোপনি লৈ যায়গৈ। মানুহবিলাকতো আৰু এইটো ধান্দাত নাথাকে। আজি ফটককৈ আমাৰ এই লগৰে চৰ কাঠনি চৰ এইটো এৰিয়া, তাৰ পৰা গৰু কেইটামান আনি মানে এইফালে যেতিয়া লৈ যায়, এই গাঁৱৰ এজন মানুহে ফটককৈ গম পাই গ'লে ঐ কোন বুলি কওঁতে সি লোৰ মাৰিলে সিফালে মাতৰি ফালে আৰু গৰুকেইটা পেলাই থৈ গ'ল। যেতিয়া গৰুকেইটা পেলাই থৈ গ'ল তেতিয়া এজন দুজনকৈ ওলাই আমি ৰাইজ গোট খালোঁ। গোট খোৱাৰ পিছত এতিয়া পুলিচক খবৰ দিয়া হৈছে। মানুহখিনি ইয়াৰ আমাৰ ওচৰৰ গৰুৰ মালিকেই আছে, হ'লেওতো আমি আইনত দিছোঁ। আইনত এতিয়া সিহঁতে গৌশালাৰ পৰা আনে বা কি কৰে সেইটো সিহঁতৰ কথা। কিন্তু মই এটা কথা অবাক হৈছোঁ, আজিলৈকেও ইয়াত যে গৰু চোৰবিলাক এনেকৈ হৈ আছে বা মাজে মাজে এই প্ৰশাসন যিটো আছে আমাৰ, এইটো কি মানে তেওঁলোকে চোৰাংচোৱা ব্যৰ্থ নেকি? মানে গৰু চোৰ বন্ধটোই কৰিব পৰা নাই। কেনেকৈ মুখ্যমন্ত্ৰী ৰাজ্যখন চলাই আছে আমি অবাক হৈছোঁ। প্ৰায় গৰু চোৰ হৈছে আমাৰ এই অঞ্চলত। মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমত মই সবল মুখ্যমন্ত্ৰী। আৰে আপুনি সবল মুখ্যমন্ত্ৰী বুলি আমিও মানো, কিন্তু গৰু চোৰ বন্ধ কৰিব কিয় নোৱাৰিলে? এটা প্ৰশ্ন আছে ইয়াত। তাৰ কৰি আৰু এটা কথা, যিমান অপৰাধী বস্তু এই অঞ্চলত আহি আছে, লাহাৰীঘাট অঞ্চলত পুলিচ কিমান সচেতন। পাৰ্চিং কেনেকৈ হয়, গেট কোনফালেদি আহে? আমাৰ লাহাৰীঘাট মৰিয়াবাৰীত কিবা প্ৰডাক্ট হয় নেকি ড্ৰাগছৰ? নহয়। তাৰ লগত পুলিচৰ গেট কিমান সচেতন, সেইটোত আমি দুখিত। কেইটা গৰু উদ্ধাৰ হৈছে? 11টা গৰু। মুখ্যমন্ত্ৰী কৈছে মই সফল মুখ্যমন্ত্ৰী, তেওঁৰ মানে দিনত কিমান গৰু চুৰি হৈছে এই অঞ্চলত? মানে চোৰ নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে। চোৰ নিয়ন্ত্ৰণত কমপ্লিটলি ব্যৰ্থ, গভৰ্ণমেণ্ট চোৰাংচোৱা ব্যৰ্থ। যাৰ কাৰণে ৰাইজে হাহাকাৰ পাইছে। তাত আমি মানে কোনো ধৰণৰ মানে মই ছেটিছফাই নহয় আমি।